হেল্ল' ফ্ৰেণ্ডছ এন চি ক্ৰিয়েশ্যনৰ পৰৱৰ্তী ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক জৈৱিক সাৰ কি, জৈৱিক সাৰ কেনেদৰে প্ৰস্তুত কৰে, কি পেৰণীয়া বস্তুৰ দ্বাৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰাৰ ফলত খেতিৰ উৎপাদন ক্ষমতা কিমান বৃদ্ধি পায়, সকলোৰে সৈতে এটি ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। বৰ্তমান কি হৈছে, ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত মানুহৰ বিভিন্ন ৰোগে দেখা দিব ধৰিছে। তাৰোপৰি মানুহৰ দিনক দিনে অতীতৰ দিনৰ লগত বৰ্তমানৰ দিন তুলনা কৰিলে আগৰ দিনৰ লগত এতিয়াৰ মানুহৰ আয়ুসকাল যথেষ্ট কমি আহিছে। যিহেতু আগৰ দিনৰ মানুহে যদি 120 বছৰ 30 বছৰ বা 100 বছৰ জীয়াই থাকিব পাৰে, কিন্তু বৰ্তমান মানুহে 70-80 বছৰ, খুব বেছি 70-80 বছৰ জীয়াই থাকিব পাৰে। গতিকে ইয়াৰ ফলত আমাৰ বিভিন্ন ক্ষতি হৈছে। তাৰোপৰি আমাৰ পৰিৱেশৰ কি ক্ষতি হৈছে বা মাটিৰ উৰ্বৰতা যি হ্ৰাস পাব ধৰিছে, তাৰ সকলোৰে সৈতে আজি এটা ভিডিঅ' লৈ আহিছোঁ। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক মই জৈৱিক সাৰৰ ওপৰত ক'বলৈ গৈ আছোঁ। জৈৱিক সাৰ হৈছে কোনো এটা নিৰ্দিষ্ট ঠাইত গাঁত খান্দি কোনো পৰিৱেশৰ অনিষ্ট নকৰাকৈ শাক পাচলি বাকলি, জীৱ জন্তুৰ অৱশিষ্ট অৰ্থাৎ মল মূত্ৰ আদি নিৰ্দিষ্ট এঠাইত গাঁত খান্দি পুতি থৈ তাৰ পৰা যিটো সাৰ প্ৰস্তুত কৰা হয় সেয়া হৈছে জৈৱিক সাৰ। বৰ্তমান জৈৱিক সাৰ প্ৰায়বিলাকে এতিয়া কৰিবলৈ লৈছে। আমি যিদৰে আমাৰ গোহালিত আপুনি গৰু পুহিলে, গৰুৰ পৰা যিটো আপুনি গু ওলালে, গোবৰ ওলালে, সেইটো আপুনি নিৰ্দিষ্ট ঠাইত সংৰক্ষণ কৰি তাৰপৰা আপুনি সাৰ প্ৰস্তুত কৰিব পাৰে। বৰ্তমান ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত মানুহৰ যথেষ্ট ক্ষতি হৈছে। পূৰ্বে যদি মানুহে যদি 120 বছৰ 30 বছৰ নাইবা 100 বছৰ জীয়াই থাকিব পাৰে, কিন্তু বৰ্তমান মানুহে খুব বেছি 70-80 বছৰ জীয়াই থাকিব পাৰে। ইয়াৰ মূলতে কাৰণ হ'ল যে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ। আজিকালি বৰ্তমান খেতিয়কসকলে কি কৰিছে, তেওঁলোকে উৎপাদন বেছি হ'বৰ বাবে তেওঁলোকে অতিৰিক্তভাৱে সাৰ প্ৰয়োগ কৰিছে আৰু কম দিনৰ ভিতৰতে তেওঁলোকে উৎপাদন কৰিছে আৰু একেদিনাখনে তেওঁলোকে লাখপতি বনি গৈছে। কিন্তু এয়া আমাৰ দেহৰ কাৰণে অতি অনুপযুক্ত হৈ পৰিছে। পৃথিৱীৰ কিছুমান উন্নত দেশ যেনে আমেৰিকা, ফ্ৰান্স আদি দেশসমূহে তেওঁলোকে ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰি তেওঁলোকে নিজে ব্যৱহাৰ কৰিছিলে। কিন্তু তাৰ পৰা তেওঁলোকে গম পালে যে সেই মেডিচাইনসমূহে বা সেই সাৰযুক্ত খাদ্য সামগ্ৰীয়ে তেওঁলোকৰ দেহৰ যথেষ্ট অপকাৰ কৰিছে। তেতিয়াৰ পৰা তেওঁলোকে প্ৰস্তুত কৰি বাহিৰৰ দেশলৈ চালান কৰে আৰু তেওঁলোকে ঘৰুৱাভাৱে খেতি কৰিবলৈ লৈছে। এতিয়া তেওঁলোকে বুজি পাইছে যে সাৰটো কিমান মানুহৰ বাবে অনুপযুক্ত হ'ব পাৰে। সাৰ কেনেদৰে বনোৱা হৈছে তাক আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে, এয়া হৈছে গোবৰ। ইয়াত বহু দিনৰ পৰা ইয়াত গোবৰ অনা হৈছে, কেঁচা গোবৰ ইয়াত মজুত কৰি ৰখা হৈছে আৰু ইয়াৰ পৰাই পচি পেলাই ইয়াত কি হৈছে, সাৰলৈ ৰূপান্তৰিত হৈছে। আৰু আপোনালোকৰ জৈৱিক সাৰৰ এটা উৎকৃষ্ট আন এটা উপাদান হৈছে যে ডিমৰ কাৰ্টন। চাওক, ডিমৰ কাৰ্টন এইটো হৈছে খেতিৰ কাৰণে অতি উপযোগী। ই খেতিত থকা পোক পতংগ আদিৰ পৰা ৰক্ষা কৰে, গতিকে ইয়াৰ বাবে আৰু বহুত উপযোগী হয়। তাৰপৰা আমি বেলেগ আৰু ৰখা হৈছে আৰু বিভিন্ন ঠাইত দেখুওৱা হৈছে আৰু আপোনালোকক আমি দেখুৱাবলৈ চাই থাকিম আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক। জৈৱিক সাৰ প্ৰস্তুত কৰি থকা হৈছে, গোবৰ বহুত দিনৰ পৰা ইয়াত গোবৰ দম কৰি থকা হৈছে আৰু ইয়াত আছে ইয়াত খেৰ। যেতিয়া গৰুৱে খেৰ খালে, খেৰ খাই যিবোৰ খেৰ নষ্ট কৰিলে সেইখিনি এটা নিৰ্দিষ্ট ঠাইত দম কৰি যোৱা হয় আৰু পচি ই এটা সাৰলৈ ৰূপান্তৰিত হয়। জৈৱিক সাৰৰ আন এটি উপাদান হ'ল যে ছাগলীৰ গুটো। যিটো ছাগলীৰ গু আছে, এইটো খেতিৰ কাৰণে বহুত উপযোগী। ইয়াত দেখিছে, ইয়াৰ পৰা বহুদূৰ পৰা আমি ৰখা হৈছে, ইয়াৰ তলৰ পৰা ধৰি সম্পূৰ্ণ ছাগলী গু ইয়াত ৰখা হৈছে, ইয়াত মজুত কৰি ৰখা হৈছে আৰু এইবোৰ এটা নিৰ্দিষ্ট সময় হোৱাৰ লগে লগে, যথোপযুক্ত সময় হোৱাৰ লগে লগে ইয়াত খেতিত ব্যৱহাৰ কৰা হ'ব। আমি এতিয়া আপোনালোকক যে জৈৱিক সাৰ ব্যৱহাৰ কৰি কিদৰে খেতি কৰা হৈছে তাক আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। জৈৱিক সাৰ খেতি কৰাৰ ফলত আমাৰ যথেষ্ট খেতিৰ বহুত উন্নত হৈছে। একচুৱেলি যেতিয়া ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, যেতিয়া আপুনি খেতিত এবাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে আপুনি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব লাগিব, নহ'লে মাটিৰ যিটো উৰ্বৰতা ক্ৰমে হ্ৰাস হৈ যায়। গতিকে এতিয়া ব'লক আমি খেতিখিনি চাই লওঁ।
লাগে এই পন্থা বাছি লওক আৰু যদিহে আজি এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ এই ভিডিঅ'টো মই এটা কাৰণে বনালোঁ যিহেতু মানুহৰ পক্ষে এতিয়া বৰ্তমান বহুত ভাবুকিজনক হৈ আহিছে মানুহ জীয়াই থকাৰ ভাবুকিজনক হৈ পৰিছে মানে বিভিন্ন ৰোগে দেখা দিছে যাৰ ফলত মানুহৰ যথেষ্ট আমাৰ অপকাৰ সাধন হৈছে সেইবাবে আপোনালোকে যাতে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে বা সাৰ দিয়া শাক পাচলিৰ পৰিৱৰ্তে আপোনালোকে ঘৰুৱাভাৱে নিজে ঘৰতে কিবা এটা কৰি খাই কষ্ট কৰক তেতিয়া যথেষ্ট ফল পাব আপুনি যদি যিহেতু মানুহৰ জীৱন অতি কম বয়সৰ গতিকে আপোনালোকে এই কম বয়সৰ যদি আপোনালোকে আৰু সুদীৰ্ঘ কৰিব বিচাৰে তেনেহ'লে জৈৱিক পদ্ধতিৰে খাওক আৰু কোনো ভেজালযুক্ত বস্তুৰ পৰা বিৰত থাকক আৰু আপোনালোকে যদি কোনোবাই যদি ভেজাল যেতিয়া দ্ৰব্য বিক্ৰী কৰিছে বা এক্সপায়াৰ ডেট যোৱা বস্তু যদি ব্যৱহাৰ কৰিছে তেনে বস্তু যদি কোনোবা দোকানীৰ কথা গম পাইছে তেনে আপোনালোকে লগে লগে আইনৰ কাষ চাব কিয়নো সেইবোৰ যেতিয়া বেচাৰ লগে লগে হয়তো তেওঁলোকে টকাৰ বিনিময়ত বেচাৰ লগে লগে হয়তো আপোনাৰ দেহৰ কাৰণে ক্ষতি হ'ব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ।